হেল্ল', একদম চৰি, আজিৰ দিনটো কামৰ প্ৰেছাৰ বহুত। এই জাষ্ট আজৰি হৈ মই তোমাক কল কৰিছোঁ। এনেকে নোৱাৰো আৰু দেই, বহুত হ'ল। আৰে এতিয়া মই কামো নকৰিম নেকি বাৰু? মোৰ ফিলিংছ বোলা বস্তু এটা আছে ন, এনেকে থাকিলে মই পাগল হৈ যাম। মোক ব্ৰেকআপ লাগে বাছ, আৰু এইটোৱে মোৰ লাষ্ট কল। আৰে শুনাচোন, হেল্ল'। আবে যা না যা। আৰে বহুত দেখিলো তোৰ নিচিনা। তো মোৰ লগত কিয় লাগি আছ? জানা তোৰ ঘৈণীয়েকেইজনীৰ ওচৰলে। ফোন ৰাখ তই। আই ছেড ফোন ৰাখ। কি হ'ল? আগতে ছোৱালী চিগাৰেট খোৱা দেখা নাই? তেনে মুখ চাব লগা কি হ'ল? ইডিয়েট। হেল্ল'। মোক কৈ আছো নে নাই তোমাক বাৰে বাৰে ফোন নকৰিবলৈ? ফোন ৰাখা। কেন ইউ শ্বেয়াৰ এ চিগাৰেট? কি হ'ল? আগতে নাই খোৱা? নাই খোৱা, কিন্তু এতিয়াৰ পৰা খাম। নিজকে বৰবাদ কৰি দিম। হেই চব ডেইজি চিগাৰেটত বৰবাদ বুলি একো শব্দ নাথাকে। ইউ ডোণ্ট ডিজাৰ্ভ ইট, ইডিয়েট। আচলতে আমাৰ হাতবোৰ খুলি ৰাখিব লাগে। থকাবোৰ থাকি যাব আৰু যোৱাবোৰ গুচি যাব। কিন্তু দুখবোৰ? কাৰ কাৰণে দুখ কৰি আছা? তাইৰ কাৰণে, যিয়ে তোমাক একো ভেল্যুৱে দিব নোৱাৰিলে। কণ্ট্ৰল ইয়ৰ চেল্ফ। চিগাৰেট কি ৰেগুলাৰ খোৱা নেকি? মনবোৰ পাতল কৰিবৰ বাবে খোৱা হয়, ৰিলেক্স ফিল কৰা হয়, সেইবাবে। মন ভাল কৰিবলৈ তোমাক চিগাৰেট নহয়, এজন ভাল সংগীৰ প্ৰয়োজন। কাৰ কাৰণে চিগাৰেট খাইছা? যিয়ে তোমাক ভেলু দিব নোৱাৰিলে। ইউ অলছ' কণ্ট্ৰল ইউৰ চেল্ফ। ঐ শুনা না, ক'ত থাকা তুমি? মৰমৰে ভাষা বুজা ভাল পোৱাৰ ঠিকনা, গোপনে গোপনে থকা হাসি ৰখা ভাল পোৱা, হাসি থোৱা উপমা তুমিয়েই তোমাতে